আমি এতিয়া যাব ওলাই আছো আমাৰ মা কামাখ্যা মন্দিৰলৈকে। তাতে দেখুৱাম আমাৰ কিয়ান বাবুও যাব আজি আৰু মোৰ মিছেছ ওলাল এয়া ৰুমটো তালা মাৰি আছে। এয়া বাবু কান্দি আছে, শুনে পাইছে চাগে। বাবু কি হৈছে কি হৈছে কি হৈছে কি হৈছে? তাৰ আবু আবুৰ লগত আছে। য য য পূজা চাব যাম আমি। বান্দৰ টুপি পিন্ধিছে। ওলাইছা বাবু? পাপা কি যে লৈ কিনে ওলাইছে কচোন ক। চাবি কথা শুনিলে চাবি কথা ইমান ডাঙৰ বেমাৰ এটা যোৱা গৈছে না। ইয়াতে থাকিলে চাবি পাহৰি যায় মানে গোটেইখিনি মূৰ পাহৰি যাওঁ। বলক এতিয়া যাওঁ মা কামাখ্যা তাতে পূজা কৰি আছে আমাৰ, তাতে যাওঁ আমি এনেকুৱাকে ধুনীয়াকে প্ৰথমতে নিহুৰি এটা দেখাইছোঁ আমাৰ গাছৰ এইকেইটা আমাৰ গাছৰ নিহুৰি আৰু লেংলেংকে ফুলি আছে নিহুৰি খাং নাই মানে খাওঁ নাই আমিও ময়ো মানে নিহুৰি এখনকে খাং। কিন্তু আৰু আছে মোটামুটি 10টামান গাছ আছে আৰু বলক তামোল গাছবিলাকে খাই দিছোঁ। বাইকখন লৈ যাওঁ আজি, বাইকখন মানে মই খেতি ৰাখিছোঁ। এইবিলাক হাঁহিছা এটাই আমাৰ পূজা চাব যাবা পাই কিনে কি ফূৰ্তি দিছে নাই। ইয়াক দেখা নাই বাৰু, আমাৰ কি আনক দেখা নাই, আমাৰ এই আমাৰ ইটাকে দেখা নাই। লাগে বাবু আমাৰ টোপনিয়ে গেল, আহি পালো আমি। আমাৰ মাজত উপস্থিত আছে আশাটি ওদালপাৰা আৰু খানাজুলি মিলিত বৃহস্পতিবৰীয়া বজাৰ সমিতিৰ মাননীয় সভাপতি শ্ৰীযুত বাপুৰাম ৰাভাদেৱ। আমি তেখেতক ৰাইজৰ আগত চিনাকি দিয়াৰ ব্যৱস্থা জনাইছোঁ আৰু লগে লগে এখন খোলা দৰে সম্পৰ্ক আপোনালোকৰ মানে দলটোত কিমান আছে, কিমানজন ব্যক্তি আছে? 12জন সদস্য আছে। আপোনালোকক দেখাম বাৰু অলপ পাছতে, মানে এওঁলোকৰ নৃত্য। বাবু এইফালে চাই এইফালে এই আহিছে। আৰু কোনোবা ছোৱালী যদি কোনে কোনে ল'ৰাৰ লগত পলাই যায় তেনেহ'লে ডাঙৰ কেটিএম বাইক এখন দিম আৰু এই সভাৰ মুহূৰ্তত বহি থকা সভাৰ কৰি ৰাইজক আপোনালোকে যদি এটা তিৰি থাকিও আৰু এটা তিৰি আন্দোলন কৰি আছে তেনেহ'লে 50,000 কৰি টকা এই লাগে নালাগে ৰাইজসকল মই হাত জোৰ যাতে মোক একবাৰ সহযোগিত কৰি ভোট দিয়ক আৰু কিবা কিবি আজি আমাৰ কামাখ্যা মাৰ বিষয়ে, কামাখ্যা পূজাৰ বিষয়ে অলপ আছে তুমি নেকি? এতিয়া কিবা এটা কৈ দিয়া। আমি ঘৰৰ মানুহ পূজা চাবলৈ আহিছোঁ আৰু এতিয়া বৰ্তমান ঢুলীয়া পাৰ্টি চাই আছোঁ। অলপ মানে আমাৰ ইয়াতে যিখিনি হৈ আছে বৰ্তমান এয়া নাটকখিনি এতিয়া ঢুলীয়া পাৰ্টি বুলি কিনে কয় আমাৰ ইয়াতে। এইটো নাটক হৈ আছে, এই নাটকটো আমাৰ দিনতে চলে, ৰাতিও চলে, আৰু দিনতো চলি আছে। পূজা হ'লে এনেকুৱা চলে আৰু আমাৰ এইটো কি কয় মাৰে পূজা বা গোসানী পূজাৰ যিখিনি শক্তি পূজা আছে আমাৰ বলি বিধান প্ৰচাৰ হয়।
মানে পুলিকেইটাৰ কথা আছে কেনেকুৱা ঐ ভাইটি আছে না আছো এই আমাৰ ৰুন্তু ভাইটিক লগ পালো আমি হাই হাই পূজা চাব আহিলোঁ গাঁৱৰ তাৰপাছত মানে আমাৰ কামাখ্যা পূজা তো ইয়াতে একেলগে লগ পালো আমি এটা ভাল কাম কৰি আছে ৰুন্তুৱে আপোনালোকে তেওঁক ছাপৰ্ট কৰিব আৰু সকলোৱে হা থেংক ইউ তো ৰুন্তু বাকী খবৰ ভালে আছে বাকী দিয়া এইটো মোৰ এয়া কিয়ান বাবু আমাৰ কিয়ান কৌশিক এইটো দাদা দাদা হাই আহিছে যাবি নেকি দাদাৰ লগত দাদাৰ লগত তোমাৰ দাদাৰ হেণ্ডচাম হ'ব হা ই আৰু বেছি আছে বাবু চাবাইছে আমাৰ কি ল'ব খাই লাহে লাহে ভাবিলে ওচৰ লাগি যা বিয়া কৰাৰ পাছত একচুৱেলি এনেকুৱা বস্তু এটা পৰিৱেশ আপোনালোকৰো হ'ব যাই যাই বিয়া কৰা নাই যাই যাই বিয়া কৰা নাই হৈ যাব আৰু একো চিন্তা কৰিব নালাগে একেবাৰে চিন্তা কৰিব নালাগে বিয়া কৰা এইগিলা মানে আমি গম পাওঁ এতিয়া ময়ে গম পোৱা নাছিলোঁ কিন্তু যাই যাই বিয়া কৰা নাই তাক গম আমি মানে বৰ লাগিলা এইগিলা চিটুৱেশ্যন হ'ব ৰ তোৰ আৰু একদিন না কি ল এটা ল মানে ইয়াতে আমাৰ এতিয়া শক্তি পূজা হয় শক্তি পূজাৰ কাৰণে এনেকুৱা মা কামাখ্যা পূজা হয় আৰু তো আপোনালোকে কোনেও বিতৰ্ক নকৰিব অতীজৰ পৰা আমাৰ ইয়াতে যিখিনি নিয়ম চলি আছে যিখিনি পৰম্পৰা চলি আছে এইখিনি বস্তু আমি কেতিয়াও মানে হেৰি কৰিব নোৱাৰোঁ তো এনেকুৱা আমাৰ ইয়াতে চলি থাকে তো তাৰ কাৰণে আৰু পূজা সমাপ্ত হ'ল বন্ধুসকল সেইটোৱে আৰু আজি পূজা চালোঁ এনেকুৱাকৈ আমাৰ ইয়াতে পূজাখিনি হৈ আছে ইয়াতে মাছো বিক্ৰী কৰি থাকে চববিলাক বস্তু এনেকুৱাই মানে আমাৰ ইয়াতে মানে থলুৱা পূজা না ভণ্টি তোমালোকৰ খবৰ ভালনে এটা খাই দি আছো বুজিলে ধুনীয়া 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 আচ্ছা দাদা লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব লগীয়া কৈ দিয়কচোন লাইক কৰিব কমেণ্ট কৰিব কওক নাই মই নোৱাৰো আই
আমাৰ ট্ৰাইবেল মানুহগুলাৰ এনেকা চকুগুলা সৰু সৰু থাকে কিন্তু ত্ৰিশা লগা বুলি কিন্তু নক'ব কিন্তু এতিয়া মই আছো এই চিএম ভাই এইটো আমি একেলগে পঢ়া ক্লাছ ফ্ৰেণ্ড মই অলপ পাছত আছো দে তো আৰু হেৰি এই মোৰ ইউটিউব চেনেল এটা ছাবস্ক্ৰাইব কৰিব আৰু কিন্তু হেৰি লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিব সব কৰিম একবাৰ কৈ দে ছাবস্ক্ৰাইব কৰিব লাগিব আৰু আমাৰ ৰাকেশ ভাইৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কি কৰিব লাগিব কমেণ্টটো কৰিব লাগিব কমেণ্ট কৰিব লাগিব পাছত হেৰি ছাবস্ক্ৰাইব মানে ছাবস্ক্ৰাইব এইটো বহুতৰ মানে নলাই মানে বহুতৰ নলাই নাই না তো মই এইটো মই এইটো বস্তু মানে কি কৰোঁ কমেডি কৰি থাকোঁ না ছাবস্ক্ৰাইব কৰি দিম দে ছাবস্ক্ৰাইব কৰি দিব বহুত বহুত ধন্যবাদ লাইক কৰিব শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু পাছত জয় মা কামাখ্যা বুলি কিনে একবাৰ কৈ দিয়া এইফালে জয় মা কামাখ্যা জয় মা কামাখ্যা মোৰ মানে এইটো মানে হেৰি কৰি ছাবস্ক্ৰাইব কৰি আছে আৰু ইয়াতে এইটো ছাবস্ক্ৰাইব কৰাই দি আছো ছাবস্ক্ৰাইব কৰাই আছো অলপ কষ্ট কৰিব লগা হৈছে মোৰ ইউটিউব চেনেলটোৰ জবৰদস্তি কৰাই আছে মোবাইলটা দি কৰি আছে এইটো 527 জন হৈ গ'ল বৰ্তমান তো 1000 পৰা বেছি দিন নাই আৰু মানে টকা পইচা পাম আৰু না মাহত 1 লাখ মাহত 1 লাখ টকা পাব টকা পইচা পাই যাম আৰু মানে হ'ব দে আপোনালোকে ছাপোৰ্ট কৰিলেহে পাম না এইটোৱে কথা ইয়াতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ আপোনালোকে বেয়া নাপাব আমাৰ যিখিনি পৰম্পৰা চলি থাকে সেইখিনি পৰম্পৰাৰ কাৰণে সেইটোৱে ক'লোঁ তো ধন্যবাদ জনালোঁ আপোনালোকে ভিডিঅ'টো ইমান টাইম চালে আৰু ভিডিঅ'টো ধৰিলে ইয়াতে কোনো বিতৰ্কটো নিবিচাৰোঁ তো আমাৰ ইয়াতে এইখিনি পৰম্পৰা চলি থাকে এইখিনি পৰম্পৰা আপোনালোকে মানিব লাগিব বুলি নকওঁ কিন্তু আমি পৰম্পৰাখিনি আমি মানি কিনে চলি আছোঁ আমাক কিন্তু মানে কিবা কিবি আৰু মানে সেইখিনি জয় অসম এতিয়া পূজা চাই আহিল নেকি দে পাছত আজি পূজা চাই কিনে কেনেকুৱা লাগিল দে আপুনি যে এনেকুৱাকে তথাপি যে গৈছে ইমান দূৰলৈকে ঘৰটো ক'ত আপোনাৰ ৰাজাঘাটলৈকে এনেকৈ যাব খোজকাঢ়ি যাব সেয়া মোটামুটি চোন 2-3 কিলোমিটাৰ দূৰ হ'ব আৰু ইয়াৰ পৰা কি কিলোমিটাৰ হ'ব 2.5 কিলোমিটাৰ আপুনি খোজকাঢ়ি যাব দে আপোনাৰ সাহসখিনিক মানিছো আৰু দে যাব দে আইতা মানে মাৰ কাৰণে কোনো কষ্টই মানে কষ্ট নিচিনাই নালাগে সেনেকুৱা নিচিনা হয় তো আমাৰ কামাখ্যা মা যিটো শক্তিপীঠ আছে সেইটো শক্তিপীঠ মানে কোনো আমি অতীজত এইটো বস্তু শুনিছিলোঁ যে যেতিয়া মানে যুদ্ধ হৈছিল মোগলৰ লগত যেতিয়া যুদ্ধ হৈছিল তেতিয়া আমাৰ এইবিলাকো যেতিয়া মানে সেনেকুৱা জড়িত হ'ব লগা আছিল আমাৰ শক্তিবিদ মানে কামাখ্যা মাৰ মানে যিবিলাক মানে সেইটো বাউণ্ডেৰীত সোমাই তেওঁলোকক অন্তৰ্ধান কৰি দিছিল মানে কোনো মানুহক দেখাই পোৱা নাছিলে সেনেকুৱা নিচিনা মানে প্ৰচলিত এটা মানে হেৰি আছে মানে কথা এটা আছে কিন্তু কিমান সত্যতা মই নাজানো কিন্তু মই আজি কোনো মানুহ এটাৰ লগত এজন লগত মই কথা পাতি দিব নোৱাৰিলোঁ কিন্তু পৰৱৰ্তী খণ্ডত মই নিশ্চয় আপোনালোকক এইটো বস্তু দিম সেইটোৱে মানে শক্তিখিনি চবেই জানে আৰু মানে এবাৰ যদি আশীৰ্বাদ লৈ মানে কামখিনি সম্পূৰ্ণ হয় আৰু যিয়ে যি আশীৰ্বাদ লয় সেনেকুৱা তো আপোনালোকে কোনো বেয়া নাপাব আপোনালোকৰ কাৰণে এতিয়া আন্ধাৰ হ'ল কাৰণে মোৰ ভিডিঅ'টো এনেকুৱা মানে অলপ কোৱালিটিখিনি বেয়া হৈ আছে ঠিক আছে ৰাখিছোঁ এতিয়া Enggak lagi maklik.